নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ, য'ত আপুনি অসমৰ প্ৰতিখন গাঁৱতে 5ৰ পৰা 6টাকৈ ভেকেঞ্চিৰ বাবে আবেদন কৰিব পাৰিব। জব ভেকেঞ্চি ওলাইছে অসমৰ প্ৰতিখন গাঁৱতে, প্ৰতিখন জিলাতে, যিকোনো জিলাৰ পৰা যদি আপোনালোকে ভিডিঅ'টো চাইছে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ বিষয়ে মই আগতেও এটা ভিডিঅ' বনাই মোৰ চেনেলত আপলোড কৰিছিলোঁ, আপোনালোকে তাত গৈ চাব পাৰে। এইকেইটা যি ভেকেঞ্চি আহিছে, ভেকেঞ্চিকেইটা এটা NGO PARR বুলি কয়, আৰু অসমৰ আৰু ইণ্ডিয়াৰ যিটো আয়ুষ ডিপাৰ্টমেণ্ট আছে, আয়ুষ ডিপাৰ্টমেণ্টে ছাপোৰ্ট কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই। আৰু এইকেইটা ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকক নিম্নতম যোগ্যতা কি লাগিব ভিডিঅ'ৰ মাধ্যমতে জনাই দিছোঁ। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাই যাব। ইয়াতে চেলাৰী যিটো থাকিব, চেলাৰীটো 12,000 প্ৰতিমাহে থাকিব। কি কাম কৰিব লাগিব ভিডিঅ'ৰ মাধ্যমতে জনাই দিম। আবেদন প্ৰক্ৰিয়া কি থাকিব, আৰু এইটো যিটো ফৰ্ম আছে, ফৰ্মটো যিটো আপোনালোকে দেখা পাইছে, ফৰ্মটো ক'ত আৰু কেনেকৈ এপ্লাই কৰি কাক জমা দিব, গোটেইখিনি ভিডিঅ'ৰ মাধ্যমে জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আপোনালোকে ইয়াতে চাব পাৰে এই যেকেইটা ভেকেঞ্চি আহিছে, ভেকেঞ্চিকেইটা এটা NGO ফালৰ পৰা আহিছে। NGOটোৰ নাম হ'ল পিপলছ এছ'চিয়েশ্যন ফৰ ৰুৰাল ৰিকনষ্ট্ৰাকশ্যন, চমুকৈ PARR বুলি কোৱা হয়। এই ভেকেঞ্চিকেইটাক ছাপোৰ্ট কৰিছে আৰু NGOটোক ছাপোৰ্ট কৰিছে আয়ুষ ডিপাৰ্টমেণ্টে, ছাপোৰ্টেড বাই আয়ুষ ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তাৰপিছত আপোনালোকে চাব পাৰে এইকেইটা ভেকেঞ্চি ব্লক লেভেল আৰু পঞ্চায়ত লেভেল বা VCDC লেভেলত আপোনালোকে এপ্লাই কৰিব পাৰিব। যিহেতু ব্লক লেভেলত ভেকেঞ্চি আছে তাক BM বুলি কোৱা হয়, মানে ব্লক মেনেজাৰ কোৱা হয়। আৰু ইতিমধ্যে ব্লক মেনেজাৰৰ যিকেইটা ভেকেঞ্চি আছে ফিল আপ হৈ গৈছে। এতিয়া যিকেইটা ভেকেঞ্চি ফিল আপ হৈ আছে এইটো হ'ল ASM আৰু ছুপাৰভাইজাৰ। ASM মানে আয়ুষ স্বাস্থ্য মিত্ৰ, ছুপাৰভাইজাৰ মানে যিকেইটা পঞ্চায়তৰ ASM থাকিব তাৰ লিডাৰ। ASM কেইটাত আপোনালোকে ছুপাৰভাইজাৰ হ'ব লাগিব। ছুপাৰভাইজাৰৰ কাৰণে আপোনালোকে ডিগ্ৰী থাকিব লাগিব, আৰু ASMৰ কাৰণে আপোনালোকে নিম্নতম যোগ্যতা হায়াৰ ছেকেণ্ডেৰী থাকিব লাগিব। তাৰপিছতে আপোনালোকে চাব পাৰে যিটো টোটাল নাম্বাৰ অফ পষ্ট আছে, টোটাল নাম্বাৰ অফ পষ্ট 5ৰ পৰা 6টা প্ৰতিখন পঞ্চায়তত বা VCDCত বা প্ৰতিখন গাঁৱতে আপোনালোকে ক'ব পাৰে। ইয়াতে ট্ৰেইনিং হ'ব 2 মাহ থিয়ৰী, 2 মাহ প্ৰেক্টিকেল ক্লাছ হ'ব, 4 মাহৰ ট্ৰেইনিং হ'ব। তাৰপিছত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাই যাব। তাৰপিছতে আপোনালোকে ইয়াতে চাব পাৰে এইটো এটা ফৰ্ম হয়, ফৰ্মটো ফিল আপ কৰি আপোনালোকে দিব লাগিব। ফৰ্মটো মই অলপ জুম কৰি দেখুৱাই আছোঁ আপোনালোকক। ফৰ্মটো এনেধৰণে হয়। ইয়াতে পিপলছ এছ'চিয়েশ্যন ফৰ ৰুৰাল ৰিকনষ্ট্ৰাকশ্যন NGOটোৰ ফালৰ পৰা ফৰ্মটো ওলাইছে। ইয়াতে ফৰ্ম ফৰ আয়ুষ স্বাস্থ্য মিত্ৰ, আয়ুষ স্বাস্থ্য মিত্ৰ। এপ্লিকেশ্যন নেম লিখিব লাগিব, আপোনালোকে যাৰ কাৰণে এপ্লিকেশ্যন কৰি আছে তাৰ ফৰ্ম লিখিব লাগিব, নাম লিখিব লাগিব, ফাদাৰ্ছ নেম লিখিব লাগিব, ডেট অফ বাৰ্থ, ছেক্স, মেল নে ফিমেল, এডুকেশ্যন কোৱালিফিকেশ্যন। যিহেতু প্ৰথম আপোনালোকৰ হাইষ্ট কোৱালিফিকেশ্যন আগত লিখিব লাগিব, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী লিখিব লাগিব, মেট্ৰিক লিখিব লাগিব, এনেকৈ 3টা ফিল আপ কৰিব লাগিব। পাছিং ইয়াৰ আৰু ছাবজেক্ট দি ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়েছ ন কিবা কিবি এইবোৰ টিক কৰি দিব, ফটো দিব, এড্ৰেছ, কাৰেছপণ্ডেঞ্চ এইবোৰ চব দি আপোনালোকে এইখিনি ফিল আপ কৰি ল'ব। তাৰপিছতে আপোনালোকে চাব পাৰে এই ফৰ্মটো যে আপোনালোকে ফিল আপ কৰিলে, ফিল আপ কৰি ফৰ্মটো আপোনালোকে কাক জমা দিব লাগিব, মেইন কথাটো এতিয়া ইয়াতে আহে। আপোনালোকে ফৰ্মটো আগতে ভালদৰে ফিল আপ কৰি ল'ব, ফটোকেইটা এটাচ কৰি ল'ব। তাৰপিছতে আপোনালোকে চাব পাৰে আপোনালোকে যিটো ব্ৰাঞ্চ মেনেজাৰ আছে, ব্ৰাঞ্চ মেনেজাৰক ক'ত আছে তেওঁৰ খবৰ ল'ব লাগিব। ৰিচ আউট টু ইয়ৰ ব্লক মেনেজাৰ, ব্লক মেনেজাৰ বুলি কৈ দিয়া হয়। ব্লক মেনেজাৰক লগ ধৰিব লাগিব। ব্লক মেনেজাৰ যদি ক'ত আছে আপোনালোকে যদি গম নাপায়, আপোনালোকৰ ডিষ্ট্ৰিক্টৰটো মই এতিয়ালৈকে গম নাপাওঁ, মই এতিয়ালৈকে ধুবুৰী ডিষ্ট্ৰিক্ট আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ব্ৰাঞ্চ মেনেজাৰ যিটো আছে তেওঁলোকৰ কণ্টেক্ট ইনফৰমেশ্যন দিব পাৰোঁ। মই টেলিগ্ৰাম চেনেলত মই DM-ৰ লিংক খুলি দিছোঁ, টেলিগ্ৰাম চেনেল জইন কৰি ল'ব পাৰে। ডেছক্ৰিপশ্যন বক্সত লিংক আছে। আপোনালোকে ইয়াতে চাব পাৰে আপোনালোকে ব্লক মেনেজাৰক বিচাৰি ল'ব লাগিব। ব্লক মেনেজাৰক যদি বিচাৰি নাপায়, আপোনালোকৰ গাঁৱত যদি কিবা NGO নাইবা অৰ্গেনাইজেশ্যন আছে তেওঁলোকক সুধিব পাৰে যে PARR নামৰ কিবা ভেকেঞ্চি আহিছে নেকি NGO ফালৰ পৰা, আপোনালোকে তেওঁলোককো সুধিব পাৰে। নহ'লে আপোনালোকৰ পঞ্চায়তত ইনফৰমেশ্যন ল'বৰ কাৰণে যাব পাৰে, নাইবা আপোনালোকৰ গাঁৱত যিটো গাঁওবুঢ়া আছে বা লিডাৰ আছে তেওঁলোককো সুধিব পাৰে। আৰু এটা কাম কৰিব পাৰে, আপোনালোকে যদি এইখিনি কৰিও বিচাৰি নাপায় তেনেহ'লে PARR NGO যিটো ৱেবছাইট আছে বা আয়ুষ ডিপাৰ্টমেণ্টৰ যিটো ৱেবছাইট বা ইমেইল আছে তাত গৈ আপোনালোকে ভিজিট কৰি এবাৰ চেক কৰি ল'ব পাৰে। এইখিনি আছিল কণ্টেক্ট ইনফৰমেশ্যনৰ কথা আৰু ফৰ্ম ক'ত জমা দিব সেইটো কথা। এতিয়া আহিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন মই আগতে কৈ দিছোঁ যে ASM মানে আয়ুষ স্বাস্থ্য মিত্ৰ যিটো হায়াৰ ছেকেণ্ডেৰী পাছৰ ভেকেঞ্চি, তাৰ কাৰণে আপোনালোকৰ এটলিষ্ট হায়াৰ ছেকেণ্ডেৰী লাগিব। তাৰপিছত যিহেতু আপোনালোকৰ ছুপাৰভাইজাৰ আছে, ছুপাৰভাইজাৰৰ কাৰণে আপোনালোকে ডিগ্ৰী লাগিব। ছুপাৰভাইজাৰৰ কাৰণে ডিগ্ৰী থকাটো বাধ্যতামূলক, আৰু ASMৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী থকাটো বাধ্যতামূলক। এজ লিমিট যিহেতু থাকিব, এজ লিমিট দুয়োটা পদৰ কাৰণে 18-ৰ পৰা 35 থাকিব, আৰু ইন চাম কেছেছ 45লৈকে এক্সটেণ্ড হ'ব পাৰে যদি আপোনালোকে ST SC OBCৰ পৰা বিলং কৰে তেনেহ'লে। তাৰপিছত আপোনালোকৰ কামটো কেনেধৰণে হ'ব মই আপোনালোকক জনাই দিওঁ। ৱাৰ্কটো থাকিব এছিষ্টিং ছুপাৰভাইজাৰ ইন ফিল্ড ৱাৰ্ক। আপোনালোকৰ যিটো ছুপাৰভাইজাৰ থাকিব ফিল্ড ৱাৰ্কত তেওঁক সহায় কৰিব লাগিব, ডাটা কালেকশ্যন কৰিব লাগিব, তাৰপিছত ছাৰ্ভে কৰিব লাগিব, গাঁৱে গাঁৱে গৈ ছাৰ্ভে কৰিব লাগিব। এইখিনি থাকিব আপোনালোকৰ কাম। আৰু আপোনালোকে ৰিপৰ্ট কাক কৰিব, আপোনালোকে যিটো ডাটা কালেক্ট কৰিব, ছাৰ্ভে কৰিব, এইটো ৰিপৰ্ট কৰিব লাগিব আপোনালোকৰ ছুপাৰভাইজাৰক নাইবা
আপোনালোকৰ ব্লক মেনেজাৰক এটো আছিল ASMৰ কাৰণে আৰু যেটো সুপাৰভাইজাৰ আছে সুপাৰভাইজাৰ বিলাকে কি কৰিব ডাইৰেক্টলি তেওঁলোকে ব্লক মেনেজাৰক ৰিপৰ্ট কৰিব এখেন্দি আছিল ASM আৰু সুপাৰভাইজাৰৰ কাম তো আপোনালোকে যদি বুজি পাইছে তেনেহলে ভিডিওটো লাইক কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ডাউট থাকে মনত কিবা প্ৰশ্ন থাকে তেনেহলে টেলিগ্ৰাম চেনেল জয়েন কৰি লব তাত ডিএমৰ লিংক আছে ডাইৰেক্টলি মোক কন্টাক্ট কৰিব পাৰিব আৰু প্ৰশ্ন সুধিব পাৰিব তো আজিৰ কাৰণে আছিল ইমানে ভিডিও যদি ভাল লাগিছে লাইক কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং ভিডিও দেখাৰ বাবে ধন্যবাদ